Hello everyone, মই বেবি মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আৰু মোৰ ফালৰ পৰা সকলোকে ভোগালী বিহুৰ শুভকামনা যাচিলো। তাকো এতিয়া আমি যাবলৈ ওলাইছো ভেৰাঘৰত, মানে আমাৰ ভেৰাঘৰত আজি খানা আছে হেয়া, সেইকাৰণে কটাৰী লৈ মানে চব্জি কাটিব। আমাৰ আহোতে দেৰিয়ে হ'ল আৰু নাহো বুলি ভাবিছিলো, কিন্তু আকৌবাৰ মাতাৰ কাৰণে আহি গলো আৰু ইমানে ঠাণ্ডা লাগিছে আজি, স্কাৰ্ফ এৰিব হোৱাই নাই। ইফালে আগফালে প্ৰাণী দুটা। কোনে ফাৰ্ষ্ট আহিছে? আমি এতিয়া চব্জি কাটিম। এইফালে আমাৰ বক্স, তাৰ পৰা ইফালে আমাৰ ভেড়া ঘৰ, তাৰ পৰা এইফালে মাংস কাটি আছে। তাৰপাছত আমি চব্জি কাটি জাগাখিনিও ধুনীয়াকৈ চফা কৰি থলো, যিহেতু ওচৰতে গান বজি আছিল। কপিৰাইট লাগিব বুলি মই ভইচ ৰেকৰ্ডে কৰি দিলোঁ। তাৰপাছত কেইজনমান ছোৱালীয়ে আকৌ ধুনীয়াকৈ চব্জিখিনিও ধুই পখালি দিলে আৰু বনোৱা ইফালে বনায়ো আছে। তাৰপিছত আমিও গোটেইকেইজনী ঘৰলৈ আহিলোঁ। তাৰ পৰা হয়তো কোনোবাই ভাবিব পাৰে ইমান ফূৰ্তি ফাৰ্তা কৰি থাকে, ইমানলৈকে খানা চানা খাই ফুৰে এনেকৈ বুলি। মাত্ৰ পৰিস্থিতিৰ লগত আৰু সমাজৰ লগত চলি যাব কাৰণেহে আমি ওলাই মেলি যাই লগৰ লগত এনেকৈ থাকোঁ, হাঁহি ধেমালি কৰি। কিন্তু আমাৰ মনৰ ভিতৰত যিটো হৈ থাকে সেইটোতো আমাৰ কোনো দেখা নাপায়, বা আমি কাৰোবাক কৈ কেনেতো আমি বুজাব নোৱাৰোঁ। আজিৰ দিনটো আমাৰ কেনেকুৱা লাগি আছে সেইটো কেৱল আমি বুজি পাওঁ। আজিৰ দিনটোত আইতাই যোৱা বছৰ কি কৰিছিল, আগতে কি কৰিছিল, এইবোৰ কথাই বাৰে বাৰে মনত আহি আছে আৰু বহুত মনত পৰিছে। কিন্তু কাৰোবাক ক'লেও জানো কোনোবাই বুজি পাব বা শুনিব, অকণমান সময় এনেই সান্ত্বনা দিব, কিন্তু মোৰ মনৰ ভিতৰৰ কথাখিনিতো কোনো বুজি নাপায়। সেয়ে আৰু হয়তো কোনোবাই ভাবিব পাৰে ইমান দেখোন একে ফূৰ্তি ফাৰ্তা কৰি থাকে বা কিবা কৰি থাকে। সেইটোৱে, লোকৰ বিহু আহিলে, পূজা আহিলে ঘৰবোৰ আনন্দৰে নভৰা হয়, কিন্তু আমাৰ ঘৰখন কি হয় সেয়া আমিহে বুজি পাওঁ। মাত্ৰ খালি আমি ওলাই যাই বাহিৰত থাকোঁ, কাৰণ আমাৰ ঘৰত থাকিলে বেছি আমাৰ বেয়া লাগে। এতিয়া আমি আছোঁ কেনেকৈ সেয়া আমি জানো, আৰু সেয়ে মই বেছিকৈ মানে এইবোৰ ভাবিলে মই বেছি আৱেগিক হৈ যাওঁ। গাইছ, আমাৰ কামবালি বাই মই বোলে একো নকৰোঁ ৰাইজ। গাইছ, আপোনালোকে এনেকৈ খেৰবোৰ তামোল গছত বান্ধিনে নাই ক'বচোন। আমাৰ ইফালে মানে বান্ধে, কিয় বান্ধে সেইটো পিছে ময়ো নাজানো। বাকী বান্ধি অহা দেখিছোঁ, আগৰ পৰা আমিও বান্ধি আহিছোঁ, সেইকাৰণে এবছৰো বান্ধিছোঁ আৰু এয়া এনেকৈ বান্ধিম এতিয়া। আৰু যদি কোনোবাই জানে কিহৰ কাৰণে বান্ধে ক'বচোন। খেৰ বান্ধি হ'ল, এতিয়া আমি বান্ধিম ঘৰত আৱা সূতা, আৰু এইটো কিয় বান্ধে সেইটোও মই নাজানো। বাকী বান্ধি অহা দেখিছোঁ, সেইকাৰণে এতিয়া বান্ধিম আৰু মোৰ সূতা লোৱা ষ্টাইলটো দেখি নাহাঁহিব। এতিয়া আকৌ যাম ভেড়া ঘৰত। এয়া ধুনীয়াকৈ মেখেলা চাদৰযোৰ পিন্ধি লৈছোঁ, মানে অথনি শাক কাটিব যাওঁতে ছোৱালীকেইজনী কৈছে যে আমি গোটেইকেইজনী মেখেলা চাদৰ পিন্ধি যাম দে বুলিকে। এয়া সেইকাৰণে ময়ো ধুনীয়াকৈ মেখেলা চাদৰযোৰ পিন্ধি লৈছোঁ। তাৰ পৰা এতিয়া যাওঁ, তাৰ পৰা তাতে যি কৰোঁ দেখাম আৰু। আমি খানা খাবলৈ গৈ আছোঁ। এয়া আমাৰ ধুনীয়া সুন্দৰী পমিলা। আমি আহি পাই গ'লোঁ খানা খোৱা জেগা, আৰু আহিয়ে চবেই মানে খানা খাব বহি আছিলে, সেইকাৰণে ভাবিলোঁ আমিও বহি লওঁ বুলি একেবাৰে। এয়া গোটেই মানুহখিনি বহিছেহে আৰু প্ৰথম, তাৰ পৰা আমিও একেবাৰে বহিয়ে ল'লোঁ। তাৰ পৰা গোটেই গাঁৱৰ ছোৱালীখিনিয়ে মেখেলা চাদৰ পিন্ধি আহিছে, সিহঁতে দিয়া মেলা কৰিছে, ইমান ধুনীয়া লাগিছে নহয়নে? এইয়া আমাৰ ইহঁতে খোৱাত লাগি গ'ল। তাৰ পৰা ভাতৰ লগত আছিল এইফালে কবি ভাজি, চালাড, দালি, হাঁহৰ মাংস আৰু কিবা আছে নেকি নাজানো। বাকী দি আছে আৰু খোৱা হৈ গ'ল, আৰু এচাম মানে হৈছে, সিহঁতে এতিয়া খাব বহিছে আৰু আমি এতিয়া ফটো উঠিম। আৰু এয়া চবেই ফটো উঠাত ব্যস্ত। পৰা খানা খাই হয় আমি গোটেইখিনিয়ে নাচিলোঁ, গাঁৱৰ ছোৱালী বোৱাৰী মিলি। ইমান ভাল লাগে নহয়নে এনেকৈ ধেমালি কৰিলে? ভোগালী
নাচিলোঁ এতিয়া যাম আমি ঘৰত এতিয়া আহি পালোঁ ঘৰ আহি ধুনীয়াকৈ ফ্ৰেছ হৈ আৰু এতিয়া খাবলৈ লৈছোঁ মই তামোল মোৰ মানে তামোল খোৱাৰ টাইম টেবুল নাই যেতিয়া তেতিয়া আৰু ৰাতিপুৱা হ'লে ৰাতিপুৱা আৰু গধূলি হ'লে গধূলি আৰু লগৰকেইটাৰ লগত বাকী গাঁৱৰ মানুহখিনিৰ লগত বহুত ধেমালি ফূৰ্তিও কৰিলোঁ সেয়ে আৰু ৰাইজ আপোনালোকৰ ফালে চুৰ কৰা নিয়মটো বাৰু আছেনে নাই আমাৰ ইয়াত একো আছে নহয় সেইকাৰণে গোটেই টাব চাব যত যি বাহিৰত বস্তু আছে গোটেইখিনি মানে ভিতৰত সুমিয়াই দিছোঁ নহ'লে আকৌ চব উল্টা পুল্টা কৰি কাৰ বস্তু ক'ত থ'বগৈ ঠিক নাই সেইকাৰণে টাবকেইটা মই ভিতৰত আনি থৈ দিলোঁ এনেকৈ তাৰপৰা আমাৰ ইফালে আকৌ ৰাতি এনেকৈ চুঙা পিঠা খুজিব আহে মানে চুঙা পিঠা দিলে চুঙা পিঠা লয় আৰু পইচা দিলেও পইচা লয় যিহেতু ঘৰত সকলোৰে চুঙা পিঠা বনোৱা হয় সেইকাৰণে চুঙা পিঠা ইমান নলয় আৰু পইচা দিলে পইচাও লয় আৰু এনেই ধেমালি কৰিবৰ কাৰণে ঘৰে ঘৰে আহে বাকী দিয়া নিদিয়া সেইটো আপোনাৰ নিজৰ কথা এয়াই আৰু গুড মৰ্ণিং সকলোকে আৰু আজি ইমান সোনকালে উঠিছোঁ এতিয়া গৈ আছোঁ আমি ভেড়াঘৰ জ্বলোৱা চাবলৈ আৰু সেয়া গাঁৱৰ আগত মানুহ গৈছে আৰু এতিয়া গৈ থাকোঁ মেজিৰ জুইত নাশ কৰক সকলো অপায় অমংগল বৰ ভোগালীয়ে কঢ়িয়াই আনক সুখ সমৃদ্ধিৰ বতৰা বাকী এইবাৰ মাঘৰ বিহুটো ভালে ভালে গ'ল আৰু মোৰ জীৱনৰ ইটো সিটো ভিডিঅ' চাবলৈ পাৰিলে মোৰ পেজটো ফ'ল' কৰিব আৰু শেষত ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ একেবাৰে নাপাহৰিব আজিলৈ পিছে আহিছোঁ বাই